পুনৰ স্বাগতম জনাইছোঁ অন্য এক ভিডিঅ'ত। নীলা ৰঙৰ তেজ থকা প্ৰাণীটোৰ নাম কি? কোন প্ৰাণীয়ে নিজৰ পোৱালীক কোলাত লৈ ফুৰে? ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাটোৰ নাম কি? পলিঅ' বেমাৰৰ ঔষধ কোনে উদ্ভাৱন কৰিছিল? ভাৰতে কোন চনত মংগল মিছনত পঠাইছিল? এনে নজনা কথা জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। 1 নম্বৰ, নীলা ৰঙৰ তেজ থকা প্ৰাণীটোৰ নাম কি? ক. অক্টোপাছ, খ. কুকুৰ, গ. ঘোঁৰা, ঘ. হাতী। উত্তৰ ক. অক্টোপাছ। 2 নম্বৰ, কোন প্ৰাণীয়ে নিজৰ পোৱালীক কোলাত লৈ ফুৰে? ক. কেংগাৰু, খ. হাতী, গ. ঘোঁৰা, ঘ. জিৰাফ। উত্তৰ কেংগাৰু। 3 নম্বৰ, লেপটপ কোনে উদ্ভাৱন কৰিছিল? ক. বিল গেটছ, খ. এডাম অছবৰ্ণ, গ. ষ্টিভ জবছ, ঘ. টিম বাৰ্নাৰ্ছ-লী। উত্তৰ খ. এডাম অছবৰ্ণ। 4 নম্বৰ, গছত থকা কেঁচা ফল-মূল কি গেছৰ সহায়ত পকে? ক. অক্সিজেন, খ. নাইট্ৰজেন, গ. ইথিলিন, ঘ. কাৰ্বন ডাই অক্সাইড। উত্তৰ গ. ইথিলিন। 5 নম্বৰ, ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাটোৰ নাম কি? ক. আৰাৱলী পৰ্বতমালা, খ. হিমালয়, গ. পশ্চিম ঘাট পৰ্বতমালা, ঘ. সাতপুৰা পৰ্বতমালা। উত্তৰ ক. আৰাৱলী পৰ্বতমালা। 6 নম্বৰ, ভাৰতে চন্দ্ৰ মিছনত পঠোৱা প্ৰথম চন্দ্ৰযানটোৰ নাম কি? ক. চন্দ্ৰযান 1, খ. চন্দ্ৰযান 2, গ. চন্দ্ৰযান 3, ঘ. মংগলযান। উত্তৰ ক. চন্দ্ৰযান 1। 7 নম্বৰ, ভাৰতে কোন চনত মংগল মিছনত পঠাইছিল? ক. 2011 চনত, খ. 2013 চনত, গ. 2015 চনত, ঘ. 2017 চনত। উত্তৰ খ. 2013 চনত। 8 নম্বৰ, ভাৰতৰ সকলোতকৈ শক্তিশালী ৰকেটৰ নাম কি? ক. PSLV, খ. GSLV Mk2, গ. LVM3, ঘ. SSLV। উত্তৰ গ. LVM3। 9 নম্বৰ, জুইত পৰা ৰোগীৰ ভেকচিন কোনে উদ্ভাৱন কৰিছিল? ক. লুই পাস্তৰ, খ. আলেকজাণ্ডাৰ ফ্লেমিং, গ. গাষ্টন ৰামন, ঘ. এডৱাৰ্ড জেনাৰ। উত্তৰ গ. গাষ্টন ৰামন। 10 নম্বৰ, পলিঅ' বেমাৰৰ ঔষধ কোনে উদ্ভাৱন কৰিছিল? ক. এলবাৰ্ট আইনষ্টাইন, খ. জোনাছ চাল্ক, গ. আলেকজাণ্ডাৰ ফ্লেমিং, ঘ. লুই পেষ্টুৰ। উত্তৰ খ. জোনাছ চাল্ক। 11 নম্বৰ, যক্ষ্মা ৰোগৰ ঔষধ কোনে উদ্ভাৱন কৰিছিল? ক. আলেকজাণ্ডাৰ ফ্লেমিং, খ. চেলমেন ৱাক্সমেন, গ. লুইচ পেষ্টুৰ, ঘ. জোনাছ চাল্ক। উত্তৰ খ. চেলমেন ৱাক্সমেন। 12 নম্বৰ, কলেৰা ৰোগৰ ঔষধ কোনে উদ্ভাৱন কৰিছিল? ক. লুই পেষ্টুৰ, খ. জোনাছ চাল্ক, গ. জেমে ফেৰান, ঘ. আলেকজাণ্ডাৰ ফ্লেমিং। উত্তৰ গ. জেমে ফেৰান। 13 নম্বৰ, ভাৰতৰ প্ৰথম স্পেচ শাটলটোৰ নাম কি? ক.
গণনযান, খ সংখ্যা, গ RLV-TD, ঘ চন্দ্রযান 1। উত্তর গ RLV-TD। 14 নম্বর, ভারতৰ নিজৰ GPS সিস্টেমটোৰ নাম কি? ক গ্লোনাস, খ নেভিক, গ GPS, ঘ গালিলিও। উত্তর খ নেভিক। 15 নম্বর, ইসরোর মুখ্য কার্যালয় কত অবস্থিত? ক মুম্বাই, খ নতুন দিল্লি, গ বেঙ্গালুরু, খ হায়দ্রাবাদ। উত্তর গ বেঙ্গালুরু। 16 নম্বর, ইউনেস্কোর মুখ্য কার্যালয় কত? ক লন্ডন, খ প্যারিস, গ নিউ ইয়র্ক, খ জেনেভা। উত্তর খ প্যারিস। 17 নম্বর, ভারতের কেন্দ্রীয় ব্যাংকটোর নাম কি? ক স্টেট ব্যাংক অফ ইন্ডিয়া, খ পাঞ্জাব ন্যাশনাল ব্যাংক, গ রিজার্ভ ব্যাংক অফ ইন্ডিয়া, খ ব্যাংক অফ বরোদা। উত্তর গ রিজার্ভ ব্যাংক অফ ইন্ডিয়া। 18 নম্বর, আন্তঃরাষ্ট্রীয় যোগ দিবস কেতিয়া পালন করা হয়? ক 5 জুন, খ 21 জুন, গ 15 আগস্ট, ঘ 2 অক্টোবর। উত্তর খ 21 জুন। 19 নম্বর, ভারতত E20 ইন্ধন কিহৰ সৈতে জড়িত? ক 20% ইথানল মিশ্রিত পেট্রোল, খ 20% ডিজেল মিশ্রিত পেট্রোল, গ 20% পানি মিশ্রিত পেট্রোল, ঘ 20% CNG মিশ্রিত পেট্রোল। উত্তর ক 20% ইথানল মিশ্রিত পেট্রোল। 20 নম্বর, ফ্লেমিঙ্গো রেভলিউশন কোন দেশৰ সৈতে জড়িত? ক আর্জেন্টিনা, খ বুলগেরিয়া, গ পর্তুগাল, ঘ শ্রীলঙ্কা। উত্তর খ বুলগেরিয়া। ভিডিও চাই যদি ভাল লাগিছে এটা লাইক আৰু এটা সাবস্ক্রাইব কৰি দিয়া। কি বিষয়ত ভিডিও বিচৰা কমেন্ট বক্সত আমাক জনাই দিয়া। ধন্যবাদ।